বহু বেছি প্ৰতীক্ষাৰ অন্ত পেলাই DWয়ে ইতিমধ্যে ৩,৭৭২গৰাকী ৩,৫৭২গৰাকী প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ কৰিলে যোৱা ৰাতি। প্ৰথমতে আপোনালোকক এটাই অনুৰোধ কৰিম আজি যে আপোনালোকৰ যদি নামটো আহিছে তেতিয়াহ'লে আপোনালোকৰ কেটেগৰী মাৰ্কটো আৰু ক'ত এপ্লাই কৰিছিলে সেইটো মেনশ্যন কৰিবলৈ একেবাৰেই নাপাহৰিব। কাৰণ যিজন প্ৰাৰ্থীৰ নামটো আহিছে তেওঁৰ মনটো অকণমান হ'লেও ভাল, আৰু যিজনৰ অহা নাই তেওঁৰ কিন্তু মনটো এই মুহূৰ্তত হয়তো বেয়া লাগি থাকিব পাৰে। আৰু সেই বেয়া লাগি থকা প্ৰাৰ্থীগৰাকী এটা আইডিয়া খুটুৱাব পাৰিব যে তেওঁ এপ্লাই কৰা ডিষ্ট্ৰিক্টখনত কিমানৰ পৰা প্ৰাৰ্থী মাতিছে আৰু তেওঁ কাট অফটোৱে হয়তো কভাৰ কৰিব পাৰে নেকি নেক্সট লিষ্টত, তেনেকুৱা এটা আইডিয়া হ'ব। গতিকে সকলোৱে কমেণ্ট কৰিব যদি আপোনাৰ নামটো আহিছে। বহুত বেছি এক্সাইটেড হৈ আছিলে সকলো প্ৰাৰ্থী। গতিকে ইয়াৰ পাছতেই কিন্তু এটা ভাল লগা কথা এইটোৱে যে আৰু এখন লিষ্ট, আৰু হয়তো এখন বুলি ইয়াত কোনো মেনশ্যন কৰা নাই অৱশ্যে, কিন্তু ইয়াৰ পাছত পুনৰ লিষ্ট প্ৰকাশ কৰিব DW ফালৰ পৰা। আপোনালোকে যিখিনি নোটত যিখিনি কথা দেখিবলৈ পাব সেই নোটৰ কথাখিনি যোৱাবাৰ লিষ্টৰ সৈতে প্ৰায় একেই আছে। 1 নম্বৰ পইণ্টটোত NIS ডিলেটসকলৰ কাৰণে এটা স্পেচিয়েল পইণ্ট দিয়া আছে, বাকীখিনি একেই আছে। কিন্তু 5 নম্বৰ পইণ্টত দেখা পোৱা গৈছে যে থাৰ্ড লিষ্ট অফ ছেকেণ্ড ফেজ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন উইল বি ষ্টাৰ্ট ফ্ৰম 5 জুলাই। 5 তাৰিখৰ পৰা পুনৰ অনুষ্ঠিত হ'ব, আৰু সেই 5 তাৰিখৰ লিষ্টখন 5 তাৰিখৰ আগতেই প্ৰকাশ কৰিব। কিমান প্ৰাৰ্থীক মাতে সেইটো উল্লেখ কৰা নাই, কিন্তু আৰু এখন লিষ্ট প্ৰকাশ কৰিব DW ফালৰ পৰা। গতিকে যিসকলৰ প্ৰাৰ্থীৰ নাম অহা নাই তেওঁলোকে ইমান চিন্তা কৰিবলগীয়া কোনো কথা নাই, আৰু একেবাৰে নাহিলেও চিন্তা কৰিবলগীয়া কোনো কথা নাই। কাৰণ যোৱাবাৰ একেবাৰে ভেৰিফিকেশ্যন নোযোৱা প্ৰাৰ্থীয়ে কিন্তু চাকৰি পাইছে, আৰু ভেৰিফিকেশ্যনত যোৱা বহু প্ৰাৰ্থীয়ে কিন্তু চাকৰি পোৱা নাছিলে। গতিকে ইয়াত ইমান চিন্তা কৰিবলগীয়া কথা নাই। তথাপি মই পুনৰ আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে যিসকল প্ৰাৰ্থী এই মুহূৰ্তত মনটো বেয়া লাগি আছে, সেই মনটো বেয়া লাগি থকা প্ৰাৰ্থীসকলক ভাল কৰিবৰ কাৰণে আপোনালোকে কমেণ্ট এটা কৰিব। যদি আপোনাৰ নামটো আহিছে তেতিয়াহ'লে আপোনাৰ কেটেগৰী নাম্বাৰ আৰু ডিষ্ট্ৰিক্টখন আপোনালোকে মেনশ্যন কৰিব, যাতে সকলোৰে কাৰণে এটা আইডিয়া লগাব পাৰে। কাৰণ যিমান দূৰ আমি গম পাইছোঁ বা কমেণ্ট পাইছোঁ, যিসকল প্ৰাৰ্থীৰ নামটো অহা নাই ডেফিনেটলি তেওঁলোকৰ মনটো বেয়া লাগিবই। ইয়াত যদি আপোনালোকে ডেটটো দেখা পায় 1 জুলাইৰ পৰা 4 জুলাইলৈকে অনুষ্ঠিত হ'ব, আৰু একেটা প্লেচতে অনুষ্ঠিত হ'ব, ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। The second list of candidates for the second phase of physical document verification is appended below. ইয়াৰ গোটেই নামখিনি দিয়া আছে, টেবুল নাম্বাৰ দিয়া আছে, টাইম দিয়া আছে, ফাদাৰ্ছ নেম, কেণ্ডিডেট নেম, আৰু ডেটটো দিয়া আছে কোন তাৰিখে আপোনাৰ ভেৰিফিকেশ্যন হ'ব। গতিকে বহু বেছি অপেক্ষাৰ অন্ত পেলাই বহুত বেছি প্ৰাৰ্থী এবাৰ মাতিছে, সেইটোৱে ভাল লাগিছে। ৩,৫৭২গৰাকী মাতিছে। ইয়াৰ পাছত অৱশ্যে কিমানগৰাকী প্ৰাৰ্থী মাতে সেইটো লক্ষণীয় হ'ব। আৰু শেষত পুনৰ আপোনালোকক এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ নাম্বাৰ, কেটেগৰী আৰু ডিষ্ট্ৰিক্টখন আপোনালোকে মেনশ্যন কৰক, যাতে বেলেগ যি প্ৰাৰ্থী আচলতে নাম অহা নাই তেওঁলোকেও এটা আইডিয়া লগাব পাৰে আপোনালোকৰ কমেণ্টটো চাই। আৰু বহুতে নিজৰ শুদ্ধ মাৰ্কটো দিবলৈ বেয়া পায়। বহুতে আচলতে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে নাম্বাৰটো দিবলৈ বেয়া পায়। কোনো ধৰণৰ কোনো কথা নাই, আপোনাৰ নাম্বাৰটো যদি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে তেতিয়াহ'লে কোনো আচলতে প্ৰাইভেচি ইয়াত কোনো কথা নাই। গতিকে আপোনালোকে বেলেগ এজন প্ৰাৰ্থীৰ মনটো যদি ভাল লগাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সকলোৱে কমেণ্ট এটা কৰি দিয়ক, আৰু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে নতুন প্ৰাৰ্থীয়ে গম পায় কথাখিনি, আৰু তেওঁলোকৰ যদি আহিছে ভেৰিফিকেশ্যনৰ নাম তেতিয়াহ'লে তেওঁলোকেও আচলতে যাতে শ্বেয়াৰ কৰিব পাৰে নিজৰ মাৰ্কখিনি। ইয়াৰ পাছতে পৰৱৰ্তী সময়ত পুনৰ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব। ধন্যবাদ।